নমস্কাৰ, মই শ্ৰী ধৰ্মেন্দ্ৰ খাকলাৰী। আজি সৌভাগ্যৰ দিন। মোৰ নিজা বাসগৃহত এটি সাক্ষাৎকাৰৰ আয়োজন কৰিছোঁ আৰু এই সাক্ষাৎকাৰৰ বাবে সুদূৰ গুৱাহাটীৰ পৰা আহি উপস্থিত হৈছেহি প্ৰাক্তন বড়ো সাহিত্য সভাৰ সভাপতি তথা সাহিত্য একাডেমী বড়ো এডভাইজাৰী বৰ্ডৰ আহ্বায়ক শ্ৰীযুত তৰেণ বড়ো ছাৰ। তেখেতে আহি মোৰ নিজা বাসগৃহত উপস্থিত হৈছে। গতিকে তেওঁক মই এটি সাক্ষাৎকাৰৰ কাৰণে আগবাঢ়িছোঁ। বৰ্তমান মই সাক্ষাৎকাৰৰ বাবে আগবাঢ়িছোঁ। মই অলপ আগতে উল্লেখ কৰিছোঁ যে আমাৰ মাজত উপস্থিত আছে মাননীয় শ্ৰীযুত তৰেণ বড়ো ছাৰ। তেখেত বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বড়ো এডভাইজাৰী বৰ্ডৰ সাহিত্য একাডেমী এডভাইজাৰী বৰ্ডৰ তেখেত বৰ্তমান আহ্বায়ক। গতিকে তেখেতক মই সাক্ষাৎকাৰৰ কাৰণে প্ৰশ্ন কৰিব বিচাৰিছোঁ। প্ৰথমটো প্ৰশ্ন, সেই প্ৰশ্নটোৱে হৈছে, সুদূৰ গুৱাহাটীৰ পৰা আহি আজি আপুনি হাওৰাঘাটৰ ৰংজালী বৈশাগু অনুষ্ঠানত অংশগ্ৰহণ কৰিম বুলি আহিছে। ইয়াত ৰংজালী বৈশাগু অনুষ্ঠানলৈ অহাৰ অনুভৱ ক'বনে? নমস্কাৰ, মই আজি অতি আনন্দিত হৈছোঁ যে মই আমাৰ সাংবাদিক ভাইটি ধৰ্মেন্দ্ৰ খাকলাৰীয়ে মোক ফোনযোগে যোৱাকালিৰ পৰা মোক এই খবৰ লৈ আছিলে যে হাওৰাঘাটত আপুনি ৰংজালী বৈশাগুৰ সেই ফাংচনত যোগদান কৰিব। তাৰপিছত মই কৈছিলোঁ যে মই পুৱাৰ ভাগত যাম। গতিকে ধৰ্মেন্দ্ৰ খাকলাৰীৰ সেই গাঁওখনত মই আহি অতি আনন্দিত পাইছোঁ। খুব ভাল লাগিছে। ইয়াতে প্ৰাকৃতিক সম্পদবিলাক দেখি আৰু ইয়াৰ কাৰুকাৰ্যবিলাক দেখি ৰাস্তা পদূলি খুব ভাল, এইটো মই খুব ভাল পাইছোঁ। আৰু হাওৰাঘাটৰ এই তিনিআলিৰ পৰা মই পোনে পোনে ধৰ্মেন্দ্ৰ খাকলাৰীৰ ঘৰলৈ আহিছোঁ। আৰু উদযাপন কমিটিয়ে ৰংজালী বৈশাগু উদযাপন কমিটিয়ে ঠিক 12 বজাৰ পৰা তেওঁলোকে আয়োজন কৰিছে। গতিকে মই 12 বজাৰ লগে লগে মই যাই পাম বুলি কৈছোঁ। এতিয়া সকলোৱে জানে যে ৰংজালী বৈশাগু বা বিহু অসমৰ এটা বিৰাট এটা ডাঙৰ উৎসৱ। এই বিহুৱে বা ৰংজালী বৈশাগুৱে নতুন বছৰটো আদৰি পেলাই পুৰণা বছৰটো বিদায় দিয়ে। আৰু প্ৰথম দিনাখন গৰু বিহুৰ পৰা মানুহ বিহু, আৰু লগতে এতিয়া আজি 4 তাৰিখ হৈছে মে' মাহৰ, ইংৰাজী মে' মাহৰ 4 তাৰিখ, এইটো বহাগী বিদায় ক'ব লাগিব। আৰু বড়োসকলে বা অসমৰ ৰাইজে 7 দিনীয়াকৈ বিহু পাতে, এইটো সকলোৱে জানে। আৰু ৰংজালী বৈশাগু বা বিহুৰ দ্বাৰা শান্তি সম্প্ৰীতি আমি বজাই ৰখাৰ কাৰণে আহ্বান কৰি আহিছোঁ। আৰু আমাৰ মাজৰ খিয়লা খিয়লি, আমাৰ মাজৰ বিভেদ যিটো আছিল, এই নতুন বছৰত আমি ভৰি দি আমি সকলোৰে মংগলৰ কাৰণে, সমাজৰ মংগলৰ কাৰণে আমি ঈশ্বৰক, ইষ্ট দেৱতাক প্ৰাৰ্থনা কৰোঁ। আৰু ৰাইজৰ ভোজ ভাতকে আদি কৰি আমি ৰং ৰইচ কৰি নাচি বাগি আমি নতুন বছৰটো আদৰণি জনাওঁ। সেই ৰংজালী বৈশাগু আজি হাওৰাঘাটত মই আহি পেলাই মই ইয়াত যোগদান কৰাৰ কাৰণে মই আহিছোঁ। আৰু মোৰ অনুভৱটো হৈছে যে আমাৰ বড়োই হওক বা আমাৰ সমগ্ৰ অসমৰ বিহু প্ৰেমী ৰাইজে প্ৰত্যেক বছৰে মঞ্চ বিহুকে আদি কৰি আমাৰ ঘৰে ঘৰে ৰং ৰইচ কৰে। আৰু এনেকুৱা ধৰণৰ ৰং ৰইচ কৰাৰ লগে লগে আমাৰ যিটো নেকি সম্প্ৰীতি, যিটো নেকি আমাৰ মাজৰ ঐক্য সংহতি, সেইটো বজাই ৰাখে। গতিকে মই এই মুহূৰ্তত মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ধৰ্মেন্দ্ৰক যে মোক দুআষাৰ কোৱাৰ কাৰণে। তেখেতে মোক তেখেতৰ বাসগৃহত মোক ইয়াতে আমন্ত্ৰণ কৰি আনি আজি আমি ইয়াতে মুখামুখি হৈছোঁ। আৰু তেওঁৰ ধৰ্মেন্দ্ৰ খাকলাৰী যাতে আগবাঢ়ি যাব পাৰে, এইখিনি মই কামনা কৰিছোঁ। আপুনি বয়সটো 70 বছৰ হ'লেও কিন্তু মনটো ডেকা বা মনটো সতেজ আৰু চিৰসেউজ। এইটো ঠিকেই কৈছে ধৰ্মেন্দ্ৰই যে বয়সৰ লগত কথা নাই, কিন্তু মই দেখিছোঁ বহুত পদ্মশ্ৰী, বহুত এক্স ভাইচ চেঞ্চেলাৰ আৰু 90 ক্ৰছ হোৱা, 80 ক্ৰছ হোৱা, 80+ হোৱাবিলাকে সাহিত্য একাডেমীৰ মেম্বাৰ।
আৰু তেওঁলোকে কনভেনৰ হয়। তাত গ'লে আপুনি দেখিব তাৰমানে তাৰ PhD হোল্ডাৰ এক্স ভাইচ চেঞ্চেলৰ বহুত লিটাৰেৰী পাৰ্চন, তেওঁলোকক মই অনুকৰণ কৰি মই দেখিছোঁ আই এম এ লেমেন। আৰু লেমেন হ'লেও মই যিকোনো জানো, মোৰ লেংগুৱেজ প্ৰব্লেমো হয় কেতিয়াবা। লেংগুৱেজ প্ৰব্লেমটো কেতিয়াবা মোৰ ইংৰাজীটো ফ্লুৱেণ্টলি নাহে, হিন্দী নাহে, তথাপিও আই ট্ৰাই টু মাই লেভেল বেষ্ট। মই ইমান দুৰ্বলো নহওঁ, লেংগুৱেজত মই দুৰ্বলো নহওঁ, আই ট্ৰাই টু লেভেল বেষ্ট কৈছোঁ। হিন্দীত ভাঙা হ'লেও মোৰ কম, ইংৰাজীটো মোৰ ফ্লুৱেণ্ট নহ'লেও মোৰ বেছি বৰ ভুল নহয়। গতিকে এনেকুৱা ধৰণৰ এই ফেক্টৰটো চাই পেলাই মই কাম কৰা মানুহ কৰ্মসূচীটো আপুনি সদায় গুৰুত্ব দিয়ে। হয়, গুৰুত্ব দিওঁ। এতিয়া আপুনি মানে ক'ব বিচাৰিছোঁ আকৌ, যিহেতু আপুনি মনে প্ৰাণে জাতিক ভাল পায়, দেশক ভাল পায়, কামক ভাল পায়, কৰ্ম সংস্কৃতিক আপুনি গুৰুত্ব দিয়ে, গতিকে আপুনি জাতিক বা দেশক বা সমাজক আপুনি মানে কি ক'ব বা মানে মনোভাৱটো কেনেকৈ প্ৰকাশ কৰিব? আপুনি ফাৰ্ষ্ট সমাজৰ কাম কৰিবৰ কাৰণে নেশ্যনেলিষ্ট ফিলিংটো লাগিব, জাতীয়তাবোধ নাথাকিলে অন্তৰত আপুনি কাম কৰিব নোৱাৰিব। যে জাতীয়তাবোধৰ পৰা, নেশ্যনেলিজিমৰ পৰা মানে সেই বস্তুটো ৰিফ্লেকশ্যন হয়। যেতিয়া মানে মই বলিষ্ঠ পদক্ষেপ ল'ম, নেশ্যনেলিষ্ট ফিলিংটো মোৰ ষ্ট্ৰং। সেইকাৰণে মই য়ং জেনেৰেশ্যনক মই কওঁ যে তোমালোকৰ এই অন্তৰটো গৰম হ'ব লাগে, মূৰটো গৰম হ'ব নালাগে। মূৰটো গৰম হ'ব নালাগে, যেতিয়া হাড়টো গৰম হ'ব তেতিয়া কাম কৰিব পাৰিব। মই যাবই লাগিব অমুকত। যেতিয়া এইটো ঠাণ্ডা হ'ব, এইটো গৰম হ'ব, তেতিয়া আপুনি ছাকচেছ নহয়। সেইকাৰণে আব্দুল কালামো এটা কথা কৈছে দেই, মই সেইটোক কিন্তু বিৰাট বিশ্বাস কৰোঁ। আৰু ৰবীন্দ্ৰনাথ টেগৰেও এটা কথা কৈছে, মানে আৰু আব্দুল কালামো এটা কথা কৈছে, আপুনি গুৰুত্ব নোপোৱা জাগাত যাব নালাগে। আৰু আব্দুল কালামে এটা কথা কৈছে, ডন্ট এডুকেট ইউৰ চিলড্ৰেন টু বি ৰিচ। ধনী হোৱাৰ কাৰণে ল'ৰা ছোৱালীক মানে এডুকেশ্যন দিব নালাগে। এডুকেট ইউৰ চিলড্ৰেন টু বি হেপি। এইটো মই কিন্তু মানো। আৰু সমাজৰ অন্যায় চিন্তা কৰিব নালাগে। এই গৰু বাণীটো সদায় মানো। আৰু মইতো বাথৌ ধৰ্মাৱলম্বীৰ মানুহ, মই বাথৌ পূজা কৰোঁ। আৰু বিশেষভাৱে মংগলবাৰ আৰু শনিবাৰটো মই পূজা কৰিমেই, য'তে নাথাকক। আৰু সেইদিনা মোৰ এইটো বাথৌৰ গোথাৰ চানটো পবিত্ৰ দিনত মই মাছ মাংস নাখাওঁ। গতিকে মোৰ এটা ধৰ্ম আছে, বাথৌ ধৰ্ম। এই বাথৌ ধৰ্মৰ মানে মই এজন মানে শিষ্য হিচাপে মানে কৰোঁ। আৰু বাথৌৰ ওপৰত মই বহুতো আলোচনীটো লিখিছোঁ, বহুতো মানে এয়াও লিখিছোঁ। গতিকে বাথৌ ধৰ্মক মই বিশ্বাসী এজন ব্যক্তি হিচাপে মই আনৰ অন্যায় অত্যাচাৰটো মই ভাল নাপাওঁ। তেখেতক পুনৰ এটা প্ৰশ্ন কৰিবলৈ আগবাঢ়িছোঁ। সেয়া হৈছে, আপুনি যিহেতু বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বড়ো সাহিত্য সভাৰ সভাপতিত্বৰ কালত আপোনাৰ সাহিত্য সাধনা আৰু সাহিত্য কৰ্মৰ বিষয়ে কিছু আলোকপাত কৰিব নেকি? এইটো এটা ডাঙৰ প্ৰশ্ন যে আমি যিটো অভিজ্ঞতা, মোৰ যিটো ব্যক্তিগত অভিজ্ঞতা, মই কলেজ জীৱনৰ পৰা মই নিখিল বড়ো ছাত্ৰ সন্থাতে কাম কৰি পেলাই প্ৰথমে মই 1976 মই গুৱাহাটীত আহোঁ। আৰু গুৱাহাটীত মই নিখিল বড়ো ছাত্ৰ সন্থা গুৱাহাটী মই সভাপতি আছিলোঁ, 2 বছৰ আছিলোঁ। আৰু তেতিয়াই বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম আমাৰ যিটো নেকি বিধানশ্ৰী মেগাজিন ছবিনীৰ তাৰ চিভিটিটো আছিল। মানে বিধানশ্ৰী বড়োৰো আছিলে, হয়, মুখপাত্ৰ। তাৰপিছত মই 3 বছৰ 2 বছৰ এনেকৈ কৰি মই চাকৰিৰ সূত্ৰে মই গুৱাহাটীত থাকিলোঁ। গুৱাহাটীত মই ৰিজাৰ্ভ বেংকৰ প্ৰথমে মই কেৰাণী হিচাপে CNA গ্ৰেড 2 বুলি কৈছিল, কন্যন এক্সামিনাৰ গ্ৰেড 2,
সেই হিচাপে মই জইন কৰিলোঁ 1979 তাৰ আগতে মই গোৱালপাৰা PWD এডিশ্যনেল ডিভিজনেল একাউণ্টেণ্ট মই চাকৰি কৰিছিলোঁ সেই চাকৰিটো গুৱাহাটীত মই ৰিজাইন কৰাইছোঁ তাৰপিছতে মই দেখিলোঁ যে অকল চাকৰি কৰি পেলাই জীৱন যাপন কৰাটো ঠিক নহ'ব কাৰণ বড়োসকলৰ যিটো মৌলিক সমস্যা বড়োসকলৰ বিভিন্ন সমস্যা ভাষা সাহিত্য সংস্কৃতি ৰাজনীতি ধৰ্মৰ সমস্যা সেইবিলাক মোৰ এটা অনুভৱ হৈছিলে আৰু এটা ষ্ট্ৰাইক হৈছিলে মোৰ মনত তেতিয়া মই তাৰ আগতেও ৰোমান স্ক্ৰিপ্ট মুভমেণ্টৰ লিপি মুভমেণ্টত মই যোগদান কৰা এজন ছাত্ৰ আছিলোঁ তাৰপিছতে মই তেতিয়া আমাৰ বিৰাম বড়োকে আদি কৰি ৰামদাস বসুমতাৰী তেখেতলোকে সভাপতি আৰু সম্পাদক আছিল মই দেখিলোঁ যে মই ৰিজাৰ্ভ বেংকত যিহেতু মই চাকৰি কৰিছোঁ এইটো এটা বিৰাট একে ডাঙৰ অনুষ্ঠান ভাৰতবৰ্ষত বেংকত চাকৰি কৰি মই কি কৰিম গতিকে নন পলিটিকেল অৰ্গেনাইজেশ্যন ছ'চিয়েল এণ্ড লিটাৰেৰী অৰ্গেনাইজেশ্যনত মই যোগদান কৰি পেলাই জাতিৰ কাৰণে কাম কৰাটো ভাল সেই হিচাপে মই 1986 হালবাৰী অধিৱেশনত মই গুৱাহাটীৰ হৈ পেলাই প্ৰতিনিধি হিচাপে মই যোগদান কৰিছিলোঁ তাৰপিছত 1986 পৰা 92লৈকে মই CWC মেম্বাৰ আছিলোঁ কাৰ্যকৰী কমিটিৰ মেম্বাৰ আছিলোঁ আৰু বিভিন্ন ধৰণৰ মই সাহিত্য সংস্কৃতি প্ৰেমী আৰু তেনেকুৱা নেতৃত্ব দিব পৰা মানুহ বহুত পালোঁ তাৰপিছত মোৰ এটা উৎসাহ লাগিল তাৰপিছত মোক 1990 চনত মোক বড়ো মানে বড়ো সাহিত্য সভাৰ যিটো মাউথপিচ মুখপত্ৰ বড়ো চিল এডিটৰ কৰি দিলে আৰু আমাৰ প্ৰাক্তন প্ৰিন্সিপাল ডক্টৰ সভাব্ৰহ্ম সভাপতি আছিল তাৰপিছত মই 3 বছৰ বড়োৰ সম্পাদক হিচাপে কাম কৰি এটা অভিজ্ঞতা হৈছিলে যে বহুতো বিভিন্ন ধৰণৰ কবিতা শ্বৰ্ট ষ্টৰী বা প্ৰবন্ধ এনেকৈ মই দেখিবলৈ পালোঁ অৱশ্যে মই কলেজ লাইফৰ পৰা অলপ লিখাটো মই অলপ আছিলোঁ আৰু কলেজত পঢ়ি থাকোঁতে মই মেগাজিন এডিটৰ আছিলোঁ আৰু মেগাজিন এডিটৰৰ মনোৰঞ্জন লাহাৰী ছাৰ আপোনালোকে সাহিত্যবাদ কাৰ্যকাল কেইবছৰ কৰিলে মই 86 পৰা 90 মই মানে 90 চনলৈকে মই আছিলোঁ CWC মেম্বাৰ তাৰপিছতে মই 90 পৰা 93 বড়ো এডিটৰ হ'লোঁ তাৰপিছত 93 পৰা 96লৈকে মই জইণ্ট ছেক্ৰেটাৰী তাৰপিছত গণেশৰ অধিৱেশনত 96 পৰা 2000লৈকে মই মানে হ'লোঁ ভাইচ ট্ৰেজাৰাৰ তাৰপিছতে 2000 পৰা 2008লৈকে মই ভাইচ প্ৰেচিডেণ্ট হৈছোঁ তাৰপিছত মই দেখিলোঁ যে অলপ মানে যিটো নেকি পৰিয়ালকেন্দ্ৰিক অলপ মানে চাবলগীয়া হয় বহুতে মানে বিষয়া হৈছিল আৰু মই সেই ক্লাৰিকেল লেভেলতে থাকি পেলাই মই কাম কৰি আছিলোঁ তাৰপিছত সেই পৰিয়ালকেন্দ্ৰিক অলপ মানে উৎসাহ এটা পাই পেলাই মই কম্পিটিটিভ এক্সামিনেশ্যন দি পেলাই মই এছিষ্টেণ্ট মেনেজাৰ হৈছোঁ এছিষ্টেণ্ট মেনেজাৰ হৈ পেলাই মই মেনেজাৰ হৈ 2015ত মই ৰিটায়াৰ কৰিছোঁ আৰু মোৰ অভিজ্ঞতাটো হৈছে মই যেতিয়ালৈকে ৰিটায়াৰ নহওঁ অৱসৰ নলওঁ তেতিয়ালৈকে মই সাহিত্য সভাৰ ডাঙৰ বিষয় ভাৱ মই নলওঁ মনতে ভাবিছিলে হয় ভাবিছিলোঁ তাৰপিছত চিমন চাপৰি 2017 চনৰ চিমন চাপৰিত মই প্ৰতিনিধি হিচাপে মই গ'লোঁ ডেলিগেট হিচাপে আৰু তাতে মোক আমিন ইউনিভাৰ্চিটি মানে সকলো জিলা আৰু সকলো মানে অফিচ বিহাৰৰ বিষয়ববীয়াসকলে মোক চিলেক্ট কৰিলে সভাপতি হ'লোঁ 2017 চনৰ পৰা 2023 চন পাটগাঁও অধিৱেশনলৈকে মই 6 বছৰ সভাপতি আছিলোঁ এই 6 বছৰৰ মোৰ এটা অভিজ্ঞতা হৈছে যে বড়োসকলৰ মাজত মাধ্যম সমস্যাটো বৰ ডাঙৰ আৰু পঢ়াশালীৰ সমস্যা পঢ়াশালী প্ৰভিঞ্চিয়েলাইজেশ্যনৰ কথা আছে কলেজৰ মানে প্ৰফেচাৰ এপইণ্টমেণ্টকে আদি কৰি টেট পাছ কৰাকে আদি কৰি বিভিন্ন পাঠ্যপুথিৰ সমস্যা বিভিন্ন সমস্যা মই ফেচ কৰি পেলাই আহিছিলোঁ আৰু মই বড়ো মাধ্যমটোৰ মানদণ্ড অলপ কমি আহিছিল মানদণ্ডটো ওপৰত নিয়াৰ কাৰণে মই টিচাৰ এৱাৰনেছ 2018 চনত টিচাৰ এৱাৰনেছ প্ৰগ্ৰাম চাৰা শ্ৰীৰামপুৰৰ পৰা একদম মাজবাটলৈকে দৰংলৈকে মই এটা প্ৰগ্ৰাম লৈছিলোঁ
আৰু সেই প্ৰগ্ৰামটো ছাকচেছ হৈছিলে আৰু আমি এনৰলমেণ্টটো বঢ়াব পাৰিছিলোঁ। ঠিক সেইটো সময়তে অসম চৰকাৰে তেতিয়া পিপলছ টিচাৰ্ছ ৰেচিঅ' 1:30 কৰিছিলে। এজন শিক্ষকৰ 30জন ল'ৰা ছোৱালী আহিব। বহুত বড়ো মাধ্যমৰ স্কুল, অসমীয়া মাধ্যমৰ স্কুল মাৰ্জাৰ হ'ল। সেইটো প্ৰতিবাদ কৰাৰ কাৰণে মই অন্ততঃ বড়ো সাহিত্য সভা অকলে নোৱাৰে বুলি মই অসম সাহিত্য সভাৰ লগত মই আলোচনা বিলোচনা কৰি আছুৰ লগত আলোচনা কৰিছোঁ, মজুৰ ভট্টাচাৰ্যৰ লগত আছুৰ লগত আলোচনা কৰিছোঁ। আমি 4টা সংগঠন লগ লাগি পেলাই মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি ক'লোঁ, শিক্ষামন্ত্ৰী ডাঙৰীয়া আমি ক'লোঁ যে আমি যিহেতু বিৰাট কষ্ট কৰি পেলাই মাধ্যম স্কুলবিলাক আমি প্ৰতিষ্ঠা কৰিছোঁ, বৰ কষ্টৰে আমি বড়ো মাধ্যম প্ৰৱৰ্তন কৰিছোঁ। গতিকে এই স্কুলসমূহক মানে আপোনালোকে মাৰ্জাৰ কৰিব নালাগে, শেষ কৰিব নালাগে। গতিকে আপোনালোকে কনচিডাৰ কৰিব লাগে। সেই হিচাপে 2 বছৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেতিয়া শিক্ষামন্ত্ৰী আছিলে, 2 বছৰ আমি ৰেহাই পাইছিলোঁ। আমাৰ ৰিকুৱেষ্টটো কৰি পেলাই 2 বছৰ ৰেহাই পাইছিলোঁ। আৰু আমি যৌথ সংগ্ৰাম কৰি পেলাই শিক্ষামন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে মাতৃভাষাইদি মানে শিক্ষা ল'লে গুণগত শিক্ষাটো আহিব, মানে আপুনি আৰু লগতে NAP আহিলে যেতিয়া সাহিত্য সভাৰ সভাপতি আছিলে, সভাপতিৰ দায়িত্ব লৈ সেই কামখিনি সেইখিনি কাম কৰিছোঁ। সাহিত্য সভাৰ সভাপতি হিচাপে মই অন্যান্য সাহিত্য সভাৰ লগতো মই যোগাযোগ কৰিছোঁ, যেনে ইচ্ছা, ইণ্ডিজিনাছ ট্ৰাইবেল সাহিত্য সভা, যেনে কাৰ্বি সাহিত্য সভা, মিচিং, ৰাভা, তিৱা, তেখেতসকলৰ লগতো আমি আলোচনা কৰিছিলোঁ যে মাধ্যমটো কেনেকৈ আমি ৰক্ষা কৰিব পাৰোঁ। আৰু সেই হিচাপে আমি অন্যান্য জনগোষ্ঠীৰ ভাষা ভাষী তেওঁলোকক মানে মাধ্যম হিচাপে প্ৰৱৰ্তন কৰিব লাগে বুলি আমি দাবী দমাজ কৰিছোঁ। জানিব পৰা মতে আপুনি অলপ আগতে কিছুদিন আগতে দিল্লীত ৰাষ্ট্ৰীয় বঁটা পাবলৈ সক্ষম হৈছে। গতিকে বঁটা এতিয়ালৈকে আপুনি কেইটা বঁটা পালে আৰু কেইখন কিতাপ উন্মোচন কৰিলে? মই একচুৱেলি বঁটা পোৱাৰ কাৰণে মই এই সামাজিক কাম বা লিটাৰেৰী কামটো মই কৰা নাই। এতিয়া মোৰ স্বীকৃতিটো হৈছে মোৰ যিটো নেকি অৱদান, সেই অৱদানটো চাই পেলাই অসম চৰকাৰে হওক, ভাৰত চৰকাৰে হওক বা আমাৰ কিছুমান সংগঠনবিলাকে মোক এই পুৰস্কাৰটো দিছে, এৱাৰ্ডটো দিছে, বঁটাটো দিছে, বাৰ্তাটো গৈছে। মই দেখিছোঁ যে মই খুব ড্ৰামাত ইণ্টাৰেষ্টেড আছোঁ। নাটক মই অল ইণ্ডিয়া ৰেডিঅ' কেজিৰ কৰোঁতে তেতিয়া মই ড্ৰামা কৰিছিলোঁ আৰু মই নিজে ড্ৰামা লিখিলোঁ। এতিয়া ড্ৰামা মোৰ 5খন হৈছে। তাৰপিছত 4খন ড্ৰামা অল ইণ্ডিয়া ৰেডিঅ'ত ব্ৰডকাষ্ট কৰিছোঁ। আৰু বাকীখিনি মই চিনেমাটো এক্টিং কৰিছিলোঁ, প্ৰায় 12খনমান বড়ো চিনেমাত এক্টিং কৰিছিলোঁ। বহুত কৰিছিল। হয়, আৰু অসমীয়াৰ অনুৰাগত মই এক্টিং কৰিছিলোঁ, যাত্ৰা চিৰিয়েলত মই এক্টিং কৰিছোঁ, তাৰপিছত উত্তৰণত মই এক্টিং কৰিছোঁ। তাতে এটা অভিজ্ঞতা হৈছে কি, লিটাৰেৰী এক্টিভিটিছটো সাহিত্য সংস্কৃতিৰ ওপৰত যিটো কৰ্ম, সেইটোৰ বাহিৰে আপুনি অন্যান্য কৰ্মত মানে ইমান আপুনি আনন্দ নাপাব। কিন্তু সাহিত্য সংস্কৃতি আপুনি মানে যথেষ্ট আপুনি মানে আনন্দ পাব। সেই হিচাপে মই ড্ৰামাও কৰিছিলোঁ। এনে কিতাপ কেইখন হ'ল আপোনাৰ? কিতাপ মোৰ অসমীয়াত মই বিভিন্ন মানে নিউজ পেপাৰ, বাতৰি কাকতত মই লিখা 2খন কিতাপ অসমীয়াত অলৰেডি মানে প্ৰকাশ হৈছে। আৰু ইজি মানি বড়ো ভাষাৰ শ্বৰ্ট ষ্টৰী এইটো প্ৰকাশ হৈ গৈছে। আৰু সেই মানে যোৱা বছৰ এই এটা কবিতা পুথি আৰু মই ড্ৰামা 5খন লিখিলোঁ। আৰু এতিয়া মই চেষ্টা চলাই আছোঁ এটা প্ৰবন্ধ সংকলন অসমীয়াত আৰু বড়ো ভাষাত এটা উপন্যাস নিচিনাই মই সকলো মিলি কিনে পাব্লিছ মুঠতে কেইখনমান হৈছে? প্ৰায় এতিয়া 12খনমান হৈছে, 12খনমান হৈছে। আৰু মই বঁটা পোৱাটো আসাম গভৰ্ণমেণ্টৰ এটা বঁটা পাইছিলোঁ মই, মহম্মদ আলী বাছকান্তি এৱাৰ্ড। সেইটো লিটাৰেৰী এৱাৰ্ড আছিলে। যোৱা বছৰ বিষ্ণুৰাভা দিৱসত তেজপুৰত মোক দিছিল। আৰু দিল্লীত যে ৰাষ্ট্ৰীয় বঁটা পাইছিলে এইটো পালে, এইটো ষ্টেটৰ। আৰু মই এটা সংহতি বঁটা পাইছিলোঁ, হিন্দু দেউলী সংহতি বঁটা। আৰু এটা পাইছিলোঁ মই বেষ্ট মানে ছ'চিয়েল ৱৰ্কাৰ। আৰু এটা NGO।
আৰু এটা পাইছিলোঁ আছাম স্পৰ্টছ এণ্ড কালচাৰেলৰ এটা এৱাৰ্ড পাইছোঁ। তাৰপিছত এই ৰিচেণ্টলি যিটো নেকি চেণ্ট এইচাৰ ফাউণ্ডেশ্যন গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ কালচাৰ দিল্লীৰ পৰা এইটো ৰাষ্ট্ৰীয় বঁটা আছিলে। তাতে আমি 16জন মানুহক আমাক দিছিলে বিভিন্ন ষ্ট্ৰীমত ইণ্ডিয়াৰ ভিতৰত মোক দিলে contribution towards language, literature, culture and downtrodden communities of Assam. আৰু challenging in the work of extremism. ইয়াৰ সৰ্বমুঠ আপোনাৰ বঁটা এতিয়ালৈকে কেইটামান হৈছে? বঁটা মোৰ এতিয়া চৰকাৰী বঁটাটো 2টা হৈ গৈছে আৰু এটা এম ইব্ৰাহিম আলী এৱাৰ্ড এটা পাইছোঁ, লিটাৰেৰী এৱাৰ্ড এইটো। আৰু আমাৰ মুঠতে 6টামান এৱাৰ্ড পালোঁ। তাৰপৰা এৱাৰ্ড পোৱাটো ডাঙৰ কথা নহয়, কিন্তু মই আনন্দ পাইছোঁ কি এৱাৰ্ড পালে কি হয় এটা উৎসাহ প্ৰেৰণাটো আহে আৰু লিখাৰ ধাউতিটো বাঢ়ি যায়। আৰু মই এতিয়াও বহি নাথাকোঁ, যে মই প্ৰায় লিখি থাকোঁ। এইবাৰ মই বৈশাগু গীত লিখিছোঁ, এইটো মই প্ৰকাশ কৰিম বুলি ভাবিছোঁ। যে বৈশাগু গীত মোৰ প্ৰায় 40টামান আছে, এইটো মই প্ৰকাশ কৰিম। সদ্যহতে যোৱা 1 মে তাৰিখে দিল্লীত বড়ো জাতিৰ পিতা বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ পুণ্যতিথিৰ দিনাই এটা পথ আৰু প্ৰতিমূৰ্তি গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিলে। এই সন্দৰ্ভত এই বিষয়টোক লৈ আপোনাৰ মতামত অভিমত কি হ'ব? এইটো এটা ডাঙৰ পদক্ষেপ। আগতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো বলিষ্ঠ পদক্ষেপ সেইটো মানিব লাগিব। উপেন্দ্ৰনাথ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যিটো জন্মদিন 31 মাৰ্চটো ষ্টুডেণ্টছ ডে ছাত্ৰ দিৱস হিচাপে ঘোষণা কৰিছিল আৰু প্ৰত্যেকটা শিক্ষা অনুষ্ঠানবিলাকত এইটো বাধ্যতামূলক পালন কৰিব লাগিব। এইটো এটা আমাৰ এচিভমেণ্ট। আৰু দ্বিতীয়তে আমাৰ অমিত শ্বাহ ডাঙৰীয়াই যেতিয়া নিখিল বড়ো ছাত্ৰ সন্থাৰ দতমা অধিৱেশনত আহে, তেতিয়া তেখেতে মুখ্য অতিথি হিচাপে আহিছিল আৰু তেতিয়া সেই থুলুঙা ফুৰি তেখেতে এটা ঘোষণা কৰিলে। সেই ঘোষণা মৰ্মে আজি আমি দেখিছোঁ 1 মে উপেন্দ্ৰনাথ ব্ৰহ্মৰ বডোফাৰ মৃত্যু দিৱসৰ দিনাখন ভাৰতবৰ্ষৰ ৰাজধানী নতুন দিল্লীত উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তি উন্মোচনৰ লগতে ৰাস্তাটো পথটো নামাকৰণ কৰা হৈছে। আৰু এটা বড়ো জাতিৰ কাৰণেই নহয়, অসমীয়া জাতিৰ কাৰণেও এটা স্মৰণীয় দিন। আৰু উপেন্দ্ৰনাথ ব্ৰহ্ম যে হিংসা ভাল নাপাইছিলে, অহিংসাই পৰম ধৰ্ম, আৰু তেওঁ ভিজনাৰী লিডাৰ আছিলে। আৰু তেখেতে কনষ্টিটিউচনেল সাংবাদিক অধিকাৰকে আদি কৰি মানৱ অধিকাৰ বিভিন্ন ধৰণে তেখেতে গণতান্ত্ৰিক আন্দোলনে কৰিছিলে। তেখেতে অস্ত্ৰ লওঁ বুলি কোৱা নাছিল, তাৰে স্বীকৃতি বুলি ক'ব লাগিব। আৰু হয়তো বিভিন্ন কাৰণত যেতিয়া আমাৰ প্ৰাপ্যখিনিৰ পৰা বঞ্চিত হ'ব, তেতিয়াতো সেই উগ্ৰপন্থী কাৰ্যকলাপটো থাকিব। আৰু উগ্ৰপন্থী কাৰ্যকলাপটো বন্ধ কৰাৰ কাৰণে মই যেতিয়া সভাপতি আছিলোঁ বড়ো সাহিত্য সভাৰ, মই বিশেষভাৱে এটা পদক্ষেপ লৈছিলোঁ কি যে আমাৰ NDAB ভাইসকলক মেইন ষ্ট্ৰীমত আনা। তাৰ কাৰণে মোক চাপাগুৰিৰ চিনেট পাৰ্ক হোটেলত এটা কোঅৰ্ডিনেশ্যন কমিটি গঠন কৰি মই সভাপতি কৰিছিলোঁ। আৰু সভাপতি কৰি মই বিভিন্ন ধৰণৰ ইণ্টাৰলোকেটৰকে আদি কৰি অসমৰ মুখ্যমন্ত্ৰীকে আদি কৰি সেই সময়ত তদানীন্তন BTCC ভাগামা মহিলাকে ধৰি আৰু সেইটো সময়ত ৰাজনাথ সিং গৃহমন্ত্ৰীকে ধৰি আমি বহুতো মেমৰেণ্ডাম দিলোঁ যে উগ্ৰপন্থী কাৰ্যকলাপৰ দ্বাৰা সমাজটো শান্তি নহয় আৰু ইয়াত শান্তি বিৰাজ নকৰে। গতিকে NDAB ভাইসকলক আমি শান্তি চুক্তি কৰাৰ কাৰণে আমি তাগিদাবাজ কৰি আহিছিলোঁ। আৰু সেই মৰ্মে হয়তো হ'ব পাৰে যে নিখিল বড়ো ছাত্ৰ সন্থাই পদক্ষেপ লৈছে 2020 চনত। তেখেতসকলে পদক্ষেপ ল'লে, তেখেতসকলেতো সুকীয়া ৰাজ্যই দাবী কৰিছিলে। পিছত UDPও যোগ দিলে আৰু 4টা NDAB লগ লাগি এপছৰ লগত শান্তি চুক্তি দ্বিতীয় চুক্তি কৰিলে। আৰু এইটো আদৰণীয় হৈছে
আৰু সকলো ধৰণৰ মানে ইয়াৰ ৰাষ্ট্ৰ পৰ্যায়ে হওক বা ৰাজ্যিক পৰ্যায়তো হওক সকলোৱে আদৰণি জনাইছে যে এতিয়া বড়োলেণ্ড এলেকাত বা অসমৰ শান্তি বিৰাজ কৰিছে। আপুনি বড়ো সাহিত্য সভাত থাকি মানে বড়ো সাহিত্য সভা সভাপতি হৈ যিখিনি চলাই গ'ল বা যিখিনি লিখিলে বা যিখিনি বঁটা পালে বা ইয়াৰ উপৰিও আপুনি অলপ আগত ক'লে নাটক গীত এইবিলাক লগত জড়িত আছে, নাটকো লিখিছে কেইবাখনো আৰু গীতো গাইছে আৰু লিখিছে বুলি ক'লে। গতিকে আপুনি কবিতাও লিখে, আপুনি বড়োতো লিখে, অসমীয়াতো লিখে। গতিকে আপোনাৰ নিশ্চয় সকলোৰে এটা আশা আকাংক্ষা থাকে। ঠিক তেনেকুৱা আপোনাৰ ভৱিষ্যত পৰিকল্পনা আৰু জীৱনৰ আশা আকাংক্ষা আৰু সপোন মানে কি, কেনেকুৱা ধৰণৰ আপোনাৰ? মোৰ এটা পৰিকল্পনাটো হৈছে আমি বড়ো ভাষাটো অসমৰ ভিতৰত অন্তৰ্ভুক্ত ভাষা আৰু অলৰেডি অসমীয়া ভাষাটো দ্ৰৌপদী ভাষা হিচাপে স্বীকৃতি পাইছে। অসমীয়া ভাষাটো এতিয়া গোটেই বিশ্বতে মানে এটা মৰ্যাদাপূৰ্ণ ভাষা হিচাপে স্বীকৃতি পালে। এতিয়া আমাৰ বড়ো লিটাৰেচাৰটো বহুত ওপৰলৈ গৈছে। আজি আমি বহুমুখী অভিধানো কৰিব পাৰিলোঁ আৰু ষ্টেণ্ডাৰ্ড ব্যাকৰণ কৰিব পাৰিলোঁ আৰু বিভিন্ন ধৰণৰ গল্প, বিভিন্ন ধৰণৰ মানে কবিতা পুথি, বিভিন্ন ধৰণৰ চুটি গল্প, উপন্যাস বহুত প্ৰকাশ পাইছে। মই এতিয়া ভাবোঁ আমাৰ পঢ়ুৱৈ সমাজটো কমি গৈছে, ৰিডিং কালচাৰটো কমি গৈছে। ধৰি লওক এই ৰিডিং কালচাৰটো আমাক লাগে। আজি আমি দেখিছোঁ যে বড়োলেণ্ড গ্ৰন্থমেলা, অসমৰ গ্ৰন্থমেলাবিলাক পাতে, তেওঁলোকে মানে বিক্ৰীৰ যিটো সংখ্যা সেইটো কম হোৱা বুলি মাজে মাজে কয়। আৰু লিখকসকলে এটা নাৰ্ভাছ হৈছে কি মানে উৎসাহজনক নহয় বুলি কৈছে। কিতাপখন লিখাৰ পিছত কিতাপখন লিখাৰ পিছত প্ৰকাশ কৰাৰ পিছত মাৰ্কেটিংটো বেয়া, বজাৰটো বেয়া আৰু এই কিতাপৰ চাহিদাটো মানে আমাৰ মানে জনসাধাৰণৰ মাজত মানে আনিব পৰা নাই। আজি নতুন প্ৰজন্ম মই কৈছোঁ, নতুন প্ৰজন্মই আজি ইংৰাজী মাধ্যম বহুত লৈছে আৰু নতুন প্ৰজন্মই আজি কিতাপ পঢ়াৰ যিটো ধাউতি, সেই ধাউতিটো অলপ কমি আহিছে বুলি মই ভাবোঁ। কিয় জানে? ইলেক্ট্ৰনিক মিডিয়া, ইনফৰমেশ্যন টেকন'লজি, ফেচবুক আৰু কম্পিউটাৰাইজেশ্যন, ইয়াৰ কাৰণে হোৱা বুলি মই অলপ মানে পাইছোঁ। কিন্তু কিতাপৰ চাহিদাটো এতিয়াও আছে। মই যিহেতু মানে সাহিত্য একাডেমি বৰ্ডৰ মেম্বাৰ, তাত মই দেখিছোঁ আপোনাৰ 24টা ভাষাৰ ভিতৰত বড়ো ভাষাও অন্তৰ্ভুক্ত হৈছে। মই দেখিছোঁ যে কিতাপৰ চাহিদাটো সঁচাই আছে। আৰু কিবা থাকি গৈছে নেকি, বা আৰু কিবা পাবলৈ কিবা আৰু কমি কিবা থাকি গৈছে নেকি, কিবা আছে নেকি? মই ভাবোঁ যে সাহিত্য একাডেমি আৰু অন্যান্য সাহিত্যৰ লগত যুঁজিবৰ কাৰণে, কম্পিটিশ্যন কৰিবৰ কাৰণে, প্ৰতিযোগিতা কৰাৰ কাৰণে, যেনেবা উৰিয়া সাহিত্যটো বহুত ওপৰত, যেনেবা মালায়ালম বা তামিল, সেইবিলাকে যেনে উৰ্দু, সেইবিলাকৰ লগত ফেৰ মাৰিবৰ কাৰণে আৰু অলপমান লিখকসকলক মই আহ্বান কৰোঁ যে এটা ষ্টেণ্ডাৰ্ডটো মানে আৰু বঢ়াব লাগে, ষ্টেণ্ডাৰ্ডটো বঢ়াব লাগে আৰু যিটো নেকি কনচেপ্ট, ফিলচফি, এইটো অলপ বঢ়াব লাগে। তেতিয়া আপোনাক আমি বিশ্ব দৰবাৰৰ আমি সমান ফেৰ মাৰিব সেইটো ফেৰ মাৰিব পাৰোঁ। আপোনাৰ একদম এক লাইনত বা 2 লাইনত আকৌ ক'ব বিচাৰোঁ, মানে সুধিব বিচাৰোঁ যে আপোনাৰ আৰু আধৰুৱা সপোন বা আশা আৰু সপোনটো আৰু কি আছে? মানে মোৰ আশা আৰু সপোন, মইতো এতিয়া এজেড হ'লোঁ, বয়স মোৰ হৈছে যথেষ্ট, গতিকে মই নতুন প্ৰজন্মকহে ক'ব বিচাৰোঁ আৰু মই কৰিবলগীয়াখিনি প্ৰায় কৰিলোঁ বুলি মই ভাবিছোঁ যে মোৰ যিখিনি হ'ব লাগে সীমিত জ্ঞানেৰে সেইটো মই প্ৰায় শেষ কৰিছোঁ। তথাপি মই জাতিৰ সমাজ সংস্কৃতিৰ কাৰণে আৰু কাম কৰিম বুলি মই ভাবিছোঁ আৰু জাতিয়ে যদি মোৰ অৱদানটো স্বীকৃতি দিয়ে তেতিয়া স্বীকৃতি দিব পাৰে। কিন্তু মই অহৰহভাৱে জাতিৰ কাৰণে মই কোনোদিন পিছ হুকি পেলাই নাথাকোঁ, জাতিৰ কাৰণে মই এই কৰিম। এতিয়া মই ধৰ্মৰ ক্ষেত্ৰতো কৈছোঁ, ৰাজনৈতিক ক্ষেত্ৰতো কৈছোঁ, I appeal to the all like-minded people to be united. আৰু ইউনাইট নহ'লে আমি
যিকোনো এটা কাম মানে সাফল্যমণ্ডিত হ'ব নোৱাৰে। গতিকে মোৰ এটা এফিল, সেইটো এটা এফিল। আৰু ময়ো এই বয়সত মই বহি নাথাকোঁ, মই কাম কৰি থাকিম। কিন্তু মই আই বিলিভ ৱৰ্কাৰ্ছ, কৰ্মসংস্কৃতিটো মই বিশ্বাস কৰোঁ। আৰু সাহিত্য একাডেমীয়ে বঁটা যিবিলাক দিয়ে, আমাৰ 4টা বঁটা আছে। এই সৃষ্টিমূলক বঁটা, অনুবাদ বঁটা, মই তাকে আপোনাক শিশু বঁটা। বিচাৰিছিলোঁ সাহিত্য একাডেমী বৰ্ডৰ যিটো বিভাগটো সেই আপুনি এতিয়া কৈছে সেইটো অলপমান আৰু বহলাই কিনে অলপ কওকচোন। হয়, সাহিত্য একাডেমী মই যেতিয়া মেম্বাৰ হ'লোঁ, সদস্য হ'লোঁ, যে আমাৰ 10জন মেম্বাৰৰ ভিতৰত এজন কনভেনৰ আহ্বায়ক হিচাপে মোক স্বীকৃতি দিছে। আৰু অসমীয়া সেইমতেও তেখেতসকলৰ আহ্বায়ক আছে আৰু 2জন কাউন্সিল মেম্বাৰ আছে, EB এক্সিকিউটিভ বৰ্ডৰ মিটিং মানে মেম্বাৰ। সাহিত্য একাডেমীত মই গৈ পেলাই এটা উপলব্ধি হৈছে যে ষ্টেণ্ডাৰ্ড অফ লিটাৰেচাৰ, ইণ্ডিয়ান লিটাৰেচাৰ, যে বড়োসকলে বড়ো সাহিত্য এতিয়া বিশ্ব দৰবাৰত নিয়াৰ কাৰণে আৰু অলপ বাকী আছে। গতিকে আমি যিটো ট্ৰেন্সলেশ্যন আৰু শিশু সাহিত্য ইয়াতে অলপ দুৰ্বল হৈছে। সৃষ্টিমূলকটো হৈছে, সৃষ্টিমূলকটো আছে আৰু অনুবাদো প্ৰায় হৈছে, কিন্তু মানে অনুবাদতো কম আছে আৰু শিশু সাহিত্য কম আছে। আৰু এটা যুৱ বঁটা যি লিখে, যুৱসকলক 35 বছৰৰ তলত যে যুৱ বঁটা দিয়ে, এই যুৱ বঁটা মই দেখিছোঁ যুৱসকলে মানে য়ং জেনেৰেশ্যনে এটা লিখাৰ ধাউতিটো আগবাঢ়িছে। মানে এইটো এটা গুড চাইন, এটা ভাল মানে উদাহৰণ যে আজি সাহিত্য একাডেমীৰ 4টা পুৰস্কাৰৰ কাৰণে এতিয়া বহুতে মানে এটা কিতাপ প্ৰকাশ কৰে। আৰু তাৰ নিয়ম নীতিবিলাক মই বাৰে বাৰে কৈছোঁ। আগৰ মানুহবিলাকে কি কৰিছে নাজানো, কিন্তু ইউনেস্কোৰ যিটো নেকি ডিক্লাৰেশ্যন যে কিতাপটো 90 পেজৰ তলত হ'ব নালাগে, আৰু লগতে কেনেকৈ প্ৰচেছটো কেনেকৈ হয়, এইটো এটা গোপনীয় কথা যে কিতাপটো পাব্লিছাৰে পঠিয়াব লাগিব কেলকাতা অফিচ নহ'লে নিউ দিল্লী অফিচ। তাৰ পৰা তেওঁলোকে মানে কালেকশ্যন কৰি পেলাই কিতাপটো গ্ৰাউণ্ডত দিয়ে, গ্ৰাউণ্ডৰ পৰা ফেনেলত দিয়ে, আৰু ফেনেলে কিতাপটো মানদণ্ডটো চাই পেলাই জুৰিত দিয়ে, আৰু জুৰি ইজ দ্য ফাইনেল। জুৰি 3জনে সেই কিতাপটো কেনেকুৱা ধৰণৰ হ'ব চিনপচিছ লিখি পেলাই আমাক দিয়ে, আৰু আমি সাহিত্য একাডেমীৰ সচিবকে আদি কৰি 3জন জুৰি মেম্বাৰে আমি সেইটো চাওঁ, আৰু মই মেডিটৰ হিচাপে থাকোঁ। গতিকে তাত কোনো মানে বৈষম্যৰ কথা নাই। যোনে ষ্টেণ্ডাৰ্ড লিটাৰেচাৰ ক্ৰিয়েট কৰিছে তেওঁলোকে আমি বঁটাটো দিওঁ। কিন্তু এটা মোৰ এফিল হৈছে কি, যে কিতাপ লিখক আৰু কিতাপ গ্ৰন্থ ছপাওক, কিন্তু ষ্টেণ্ডাৰ্ডটো মেইনটেইন কৰক। ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিব লাগিব, আৰু লগতে যিটো কাভাৰ আৰু যিটো কণ্টেণ্টছ অফ ষ্টৰী, কণ্টেণ্টছ অফ পয়েট, কণ্টেণ্টছ অফ মানে ইয়াৰ কিতাপৰ কণ্টেণ্টছবিলাক অলপ ভাল হ'ব লাগে, আৰু এইটো ইণ্টাৰনেশ্যনেল হ'ব নালাগে, আৰু নেশ্যনেলিজম হ'ব লাগিব। আৰু এটা মানে মেছেজ দিব পাৰিব লাগে যে সমাজত মানে ধৰি লওক এটা সাধুকথা লিখিছে, সমাজত মানে এনেকুৱা বিৰাজমান, বা উপন্যাস লিখিছে, তাত শ্লেং লেংগুৱেজ কিছুমান থাকিব নালাগে। তাতে শ্লেং লেংগুৱেজ মানে ডাইৰেক্টলি ইনডাইৰেক্টলি মানে কিছুমান সেই থাকিব নালাগে, এনেকুৱা ধৰণৰ কিতাপবিলাক চিলেক্ট কৰা হয়। আৰু সাহিত্য একাডেমীত মই গৈ পেলাই এটা মোৰ উপলব্ধি হৈছে কি, সঁচাকৈ সাহিত্য একাডেমী এটা হাইয়েষ্ট লিটাৰেৰী ফৰাম। হাইয়েষ্ট লিটাৰেৰী ফৰামত মানে আমাৰ মানুহবিলাকে ৰিপ্ৰেজেণ্ট কৰি পেলাই, আৰু সাহিত্য একাডেমীয়ে বিভিন্ন ধৰণৰ চেমিনাৰ, ৱৰ্কশ্বপ। এইটো ক'ব পৰা যায় নেকি যে ভাৰতীয় সংবিধানৰ 8ম অনুসূচীত বড়ো ভাষাটো সোমোৱাৰ পিছত সাহিত্য একাডেমী বৰ্ডটো হোৱাৰ পিছত জাতিটোৱে বহুত মানে এটা আগবাঢ়ি যোৱাত মানে কিবা হৈছে আৰু নহয়, সেইটো হয়, এইটো স্বীকৃতি পাইছে। কাৰণ ইংলিছ আৰু হিন্দীটো বাদ দি 22টা লেংগুৱেজ, ভাৰতবৰ্ষৰ 22টা লেংগুৱেজটো স্বীকৃতিপ্ৰাপ্ত। আপোনাক আৰু ক'ব বিচাৰিছোঁ
অৱসৰপ্ৰাপ্ত বয়স আপোনাৰ এতিয়া আপুনি অলপ আগতে কৈ গ'ল আপোনাৰ বয়সটো অৱসৰপ্ৰাপ্ত 70 বছৰ গৰকি যোৱা এই বয়সতো কিন্তু আপুনি থমকি ৰোৱা নাই সেই কথাটো আপুনি নিজে মুখেৰে কৈ আছে সাহিত্য একাডেমী বড়ো এডভাইজাৰী বৰ্ডৰো আপুনি আহ্বায়কৰ দৰে গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হৈ মানে কাৰ্যনিৰ্বাহ কৰি আছে দায়িত্ব আৰু কামৰ তাৰণাত আপুনি গুৱাহাটীৰ পৰা কলকাতা কোকৰাঝাৰ আৰু দিল্লীত সঘনাই অহা যোৱা কৰি আছে আমি লক্ষ্য কৰিছোঁ আপুনি এই দৌৰাদৌৰিৰ বাবে স্বাস্থ্যৰ অৱনতি ঘটি কেইবাবাৰো চিকিৎসালয়তো মানে ভৰ্তি হ'বলগীয়া হৈছে আৰু চিকিৎসালয়ত ভৰ্তি হৈ মানে চিকিৎসাধীন হৈ হিমোগ্লবিনৰ অভাৱত আপুনি তেজ দিবলগীয়া হৈছে তাৰপিছতো কিন্তু আপুনি জীৱনক লৈ মানে হাৰ মনা নাই ব্যক্তিগত স্বাৰ্থ বাদ দি আপুনি জাতি আৰু দেশৰ কাৰণে দেশ সেৱাত নিৰন্তৰ মানে সেৱা আগবঢ়াই গৈছে এই সন্দৰ্ভত আপুনি আপোনাৰ মনোভাৱটো আৰু কেনেকৈ দিব এইটো মই মানে এটা গভীৰ দায়িত্ব বুলি ভাবোঁ মোক যিহেতু বড়ো জাতিয়ে কাম কৰাৰ কাৰণে সাহিত্য একাডেমীলৈ পঠিয়াইছে আৰু মই কনভেনৰ পাম বুলি মই আশা কৰা নাছিলোঁ কাৰণ বৰ্তমান ইনফৰমেশ্যন টেকন'লজি আৰু বৰ্তমানৰ ইলেক্ট্ৰনিক মিডিয়াৰ সময়ত আপুনি জানে যে এতিয়া প্ৰিণ্টিং মিডিয়াকে আদি কৰি ইনফৰমেশ্যন টেকন'লজি এতিয়া ফেচবুক বা ইউটিউব বিভিন্ন ওলাইছে সেইটো ক্ষেত্ৰত মোক যেতিয়া দায়িত্বটো দিলে মই প্ৰথম দায়িত্ব যেতিয়া পাইছোঁ মই মেইল খুলিব নাজানো মই মানে হোৱাটছএপৰ বাহিৰে মেইল খুলিব নাজানো পিছত মই গম পালোঁ যে মেইল খোলাটো জিমেইল খোলাটো মোৰ কাৰণে বিৰাট এটা টান কাম তথাপিও মই চেষ্টা কৰি মই কৰিছোঁ দায়িত্ব পালে কিন্তু কৰ্মটো মানে আপুনি ফিজ সুখী যদি থাকে আপোনাৰ সমালোচনাটো বহুত ওপৰলৈ যাব মানে বড়ো জাতিয়ে আপোনাক ক্ষমা নকৰে বা অন্যান্য ক্ষমা নকৰে এতিয়া আমাৰ বৰ্ডত আমি প্ৰায় 101জন আছে ইয়াৰ ভিতৰত গোটেই মানে হাই লেভেল মানুহ গতিকে আমি মানে ভাষাৰ কাৰণে যিটো আমাক ৰিপ্ৰেজেণ্টেটিভ কৰি দিছে কাম কৰাৰ কাৰণে পঠিয়াই দিছে সেইটো মেণ্টেলি প্ৰিপেয়াৰ হ'ব লাগিব আৰু এই মেণ্টেল প্ৰিপাৰেশ্যনটো মোৰ হৈছে আৰু মই দিল্লী ভূপাল মানে কলকাতা এনেকৈ যোৱাটো যেতিয়া বৰ্ডৰ মিটিং হয় কাউন্সিলৰ মিটিং হয় জুৰি মিটিং হয় আৰু ৰিজনেল মানে মিটিং হয় তাৰপিছত নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ মিটিং হয় সেই মিটিংবিলাকত কি হয় এইটো কনভেনৰে মাষ্ট এটেণ্ড কৰিব লাগে কিয় তাত বাজেট এল'কেশ্যনো হয় আচ্ছা বিভিন্ন ধৰণৰ আমাৰ মানে এই প্ৰগ্ৰামবিলাক হয় এই প্ৰগ্ৰামৰ ওপৰত আলোচনা হয় এপ্ৰুভেল হয় আৰু বাজেট এল'কেশ্যন হয় গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আমি বাজেট দাখিল কৰোঁ গতিকে মোৰ মেণ্টেল প্ৰিপাৰেশ্যনটো ঠিকে আছে ফিজিকেল উইক হ'লেও মোৰ মেণ্টেল ষ্ট্ৰেংথটো বহুত হাই গতিকে মই কেতিয়াবা কি কৰোঁ মোৰ গা বেয়া হ'লে মই যাওঁ গতিকে মোৰ এটা ভয় আছে কি মই সমালোচনাটো পজিটিভ সমালোচনাটো মই মানে ভাল পাওঁ নেগেটিভটো মই খুব ভয় কৰোঁ আৰু নেগেটিভ সমালোচনাটো মোৰ কাৰণে মানে খুব এটা বেয়া মানে উদাহৰণ চবৰ কাৰণে গতিকে মই ভাবোঁ যে মেণ্টেল প্ৰিপেৰেশ্যন আৰু আপোনাৰ এটা ষ্ট্ৰং মাইণ্ড হ'ব লাগিব এতিয়া মানে আহি আমি শেষ কৰিব লাগিব আপোনাৰো সময় হৈছে আমাৰো সময় হৈছে এতিয়া এই সময় মুহূৰ্তত লাষ্ট একদম মানে চমুকৈ 1 লাইন 2 লাইনমান আপুনি আপোনাৰ সামৰণিত আপুনি কি ক'ব মই সামৰণিত কওঁ যে আজি মই ইয়াত আহি পেলাই কাৰ্বি আংলঙত আহি পেলাই মোৰ এটা উপলব্ধি হৈছে কাৰ্বি আংলং মই লাংহিন তিনালি বা মাঞ্জা বা এনেকৈ মাণিকপুৰ থানিপুৰ বহুত গৈছোঁ কিন্তু ইয়াতে মই আৰু মই দেখিছোঁ যে ইয়াতে বিভিন্ন জাতি গোষ্ঠীৰ মানুহ ইয়াত বসবাস কৰিছে আৰু যিটো সন্মিলন যিটো ঐক্যবদ্ধ মানে ভাৱে আপোনালোকে শান্তি সম্প্ৰতিৰে আছে আৰু সেইটো বজাই ৰাখিব লাগে মোৰ ব্যক্তিগত এটা এফিল সেইটো বজাই ৰাখিব লাগে আমি ভেদাভেদটো নাইকিয়া কৰিব লাগে আৰু আমাৰ মাজৰ খিয়লা খিয়লি কাজিয়া সেইবিলাক কৰিব নালাগে আৰু লাষ্টত মই নতুন প্ৰজন্মক কওঁ নতুন প্ৰজন্মই তেওঁলোকে
নিজৰ দায়িত্ব পালন কৰি সমাজৰ ভালৰ কাৰণেই হওক বা ব্যক্তিগত পৰিয়ালৰ ভালৰ কাৰণে হওক যে মানে নিউ জেনেৰেশ্যনে নতুন প্ৰজন্মই কামত আগবাঢ়িব লাগে আৰু ৱৰ্ক কালচাৰটো কৰ্ম সংস্কৃতিত বজাই ৰাখিবলৈ কাম কৰিব লাগে। এইখিনি মই মানে এপিল কৰি থাকোঁ আৰু এপিল কৰিম মই। তাৰপিছত সমাজে স্বীকৃতি দিয়ে নিদিয়ে সেইটো বেলেগ কথা, কিন্তু সমাজে যেতিয়া আপুনি ভাল কাম কৰিব তেতিয়া স্বীকৃতিটো আপোনাৰ দিব। আজি মই বেলেগ ৰাজনীতি বা এনে ধৰণৰ কথাটো নকওঁ, কিন্তু আমি সামাজিক দায়বদ্ধতা থকা এজন ব্যক্তি হিচাপে সমাজৰ মংগলৰ কাৰণে আমি চিন্তা চৰ্চা কৰা উচিত। আমি শেষ কৰিব ওলাইছোঁ, মানে শেষ কৰাৰ আগমুহূৰ্তত আমাৰ আপোনালৈ মানে আমি লিখা কিতাপ আপোনাক দিব বিচাৰিছোঁ। আচ্ছা ক্লাছ হ'লৰে হয় হয় আৰু লিখি থাকিব, হয় তেতিয়া হয়তো এদিন কোনোবাই মানে ভাল পায় বেয়া পায় স্বীকৃতিটো দিব। হয়। মই সেইটো কামনা কৰিছোঁ আৰু ৰূপালী আৰু ধৰ্মেন্দ্ৰ খাকলাৰীৰ উত্তৰোত্তৰ কামনা কৰিছোঁ, যাতে শান্তিৰে পৰিয়ালত শান্তিৰে বসবাস কৰিব পাৰে, ইষ্ট দেৱতাই যাতে ভালকৈ ৰাখে, ল'ৰা ছোৱালী পৰিয়াল আৰু দেৱতাই ভালকৈ মানে ইয়াতে এই পৃথিৱী ভালকৈ চলাই নিয়াৰ কাৰণে ধন্যবাদ। মানে